নমস্কাৰ। এটা নতুন আৰু ধুনীয়া দিনৰ আৰম্ভণিৰে সকলোকে গুড মৰ্ণিং জনাই মই ঝৰ্ণা বৰাই মোৰ চেনেল ঝৰ্ণা লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বৰ্তমান মই গা মূৰ ধুই ধূপ চাকি দি আজৰি হ'লোঁ। আজি মহাষষ্ঠীৰ দিনা মাৰ আশীষ ল'বলৈ আমি যাবলৈ ওলাইছোঁ এডোখৰ বিশেষ স্থানলৈ। আৰু সেই স্থানটুকুৰানো ক'ত হয়, ক'লৈ যাবলৈ ওলাইছোঁ তাকে আপোনালোককো দেখাম বুলি ভাবিয়ে পুৱাৰ ভাগৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তেতিয়াহ'লে আপোনালোকে চাই থাকক। আৰু এতিয়া ময়ো সাজু হৈ ওলাই লওঁগৈ আৰু ছোৱালীকো উলিয়াই লওঁগৈ। তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ আৰু ক'লৈনো গৈছোঁ আপোনালোককো দেখাই আছোঁ। তেতিয়াহ'লে চাই থাকক। এয়া আমি এতিয়া যাবলৈ ৰেডি হৈ গ'লোঁ। ক'ত যাওঁ আপোনালোকক দেখুৱাই থাকিম জেগা পাই লৈ। সেয়া গাড়ীৰ কাৰণে ৰখি আছোঁ ৰাস্তাত, গাড়ী পালে যাম। এয়া আমি গাড়ীত উঠিলোঁ, এতিয়া আহি আছোঁ। এতিয়া আমি আহি পাই গ'লোহি য'লৈ আহিম বুলি কৈছিলোঁ। এয়া মানুহৰ ভিৰ দেখিছে। আৰু আপোনালোকে এইখিনি চাওক, চাই হয়তো গম পাব যোন আহিছে। আমি আহিছোঁ মাতা বৈষ্ণোদেৱীৰ মন্দিৰ। তেতিয়াহ'লে আমি এতিয়া শ্ৰী মাতা বৈষ্ণোদেৱীৰ যাত্ৰা আৰম্ভ কৰোঁ। এয়া দাদা আৰু মিষ্টাৰ বন্ধু হয়, আমি একেলগে আহিছোঁ, অসমৰে হয়। এয়া দাদাৰ মিছেছ, মোৰ বান্ধৱী। আমি যিহেতু খোজকাঢ়ি যাম সেয়েহে ছোৱালীৰ কাৰণে এখন ষ্টলাৰ লৈ লৈছোঁ। দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে ঘোঁৰা, পাল্কি, বেটাৰী কাৰ আৰু হেলিকপ্টাৰো সুবিধা আছে। এনেকৈয়ে আমি আহি এতিয়া মাৰ প্ৰথম দৰ্শনৰ স্থান চৰণ পাদুকা পাইছোঁহি। আৰু আগলৈ বহু যাবলৈ আছে, গৈও থাকিম, আপোনালোকক দেখুৱাইও থাকিম। এয়া ছোৱালীয়ে এতিয়া মোৰ লগত অকণমান খোজকাঢ়িও আহিছে বাৰু। এনেকৈয়ে বহুজনক মাৰ দৰ্শন আৰু নিজৰ মনোকামনা পূৰণৰ বাবে মাৰ চৰণলৈ অহা দেখা পালোঁ। এয়া আমি প্ৰায় আহি মাৰ চৰণ পাইছোঁহিয়ে। আৰু চাওকচোন, নৱৰাত্ৰিৰ বাবে ইমান ধুনীয়াকৈ চাৰিওফালে ফুলেৰে সজাই তুলিছে। তেতিয়াহ'লে গৈ থাকোঁ আৰু যিমানখিনি পাৰোঁ আপোনালোককো দেখুৱাই যাবলৈ চেষ্টা কৰিম। भीड़ लगा है वहाँ भी साला। अलग अलग ना होते सारे यार। আৰু এয়া চাওকচোন, চাৰিওফালৰ প্ৰতিখন ঠায়েই মানে প্ৰতিখিনি জেগাই ফুলেৰে সজাইছে তেওঁলোকে। আৰু প্ৰতিপা ফুলেই সতেজ। মন্দিৰ কৰ্তৃপক্ষই ইমানখিনিলৈকে নিৰীক্ষণ কৰিছে যে ক'ৰবাত যদি অলপো মৰহি যোৱা যেন ফুল থকা তেওঁলোকে পাইছে তেতিয়াহ'লে সেইখিনি তাৎক্ষণিকভাৱে সলোৱাৰ ব্যৱস্থাও তেওঁলোকে ৰাখিছে। আৰু এয়া চাওকচোন, প্ৰতিমাখিনি ইমানেই ধুনীয়া, সঁচাই ভাল লাগিল। আৰু এয়া চাওকচোন, সমুদ্ৰ মন্থনৰ ইমান এটা ধুনীয়া দৃশ্য প্ৰতিমাৰ সহায়েৰে তেওঁলোকে উপস্থাপন কৰিছে। আৰু আগবাঢ়ি গৈ থাকোঁ আমি। আৰু এয়া ছোৱালী টোপনি, তাইক জগাই দিম। আৰু এয়া এতিয়া আমি 6 বেটেলিয়ান CRPFৰ ৰিচিপশ্যনৰ পিনে আহিছোঁ। মিষ্টাৰে যিহেতু CRPFত কৰে, গতিকে তেওঁলোকৰ ভৱনত যিসকলৰ ডিউটি থাকে তেওঁলোকৰ ইয়াত ৰিচিপশ্যনৰ ব্যৱস্থা আছে। গতিকে ভাবিছোঁ দৰ্শন কৰাৰ আগতে ৰিচিপশ্যনতে অকণমান জিৰণি লৈ লওঁ, তাৰপিছত মাৰ দৰ্শন কৰিবলৈ যাম। আমি আহি
ভৱন পাইছোঁহিয়ে, গতিকে এওঁলোকৰ ৰিচিপশ্যনতে অকণমান জিৰণি লৈছোঁ। তাৰপিছত আমি দৰ্শন কৰিবলৈ যাম, যিহেতু তালৈ মোবাইল নিয়াটো এলাও নহয়। এয়া আমি ধুনীয়াকৈ মাৰ দৰ্শন সম্পূৰ্ণ কৰিলোঁ আৰু এতিয়া ভৈৰৱ বাবা দৰ্শনৰ বাবে ৰূপৱে টিকেট কাউণ্টাৰত শাৰী পাতি আছোঁ। আৰু এয়া এতিয়া ৰূপৱেদি আহি আছোঁ আৰু ছোৱালীলৈ চাওকচোন, ইমান ধুনীয়াকৈ আহিছে, তাই অলপো ভয় কৰা নাই। আৰু সৌৱা দূৰত দেখিছে যে সেয়াই হৈছে মাৰ দৰ্শনৰ স্থান, মাৰ ভৱন। বান্দৰকেইটা চাওকচোন, ইমান মৰম লগাকৈ বহি আছে। ভৈৰৱ বাবালৈ আহিবলৈ ৰূপৱেৰৰ লগতে চিৰিৰো ব্যৱস্থা আছে। যাৰ যেনেকৈ সুবিধা হয়, মনে বিচাৰে তেনেকৈ আহিব পাৰে। আৰু কোৱা হয় যে মাৰ দৰ্শন কৰি, ভৈৰৱ বাবাৰ দৰ্শন কৰিলেহে বোলে মাৰ দৰ্শন সম্পূৰ্ণ হয়। পালে আইচক্ৰীম পালে আমি আইচক্ৰীম কিনিম দেই, খাবা? অঁ মটন দিম মই। তুমি তুমি এতিয়া ক'ত আহিছা ন? ভৈৰৱ বাবা। অঁ এনেই ক'লৈ আহিছিলোনো আমি? তুমি জয় মাতা দি পৰা ইয়াত ভৈৰৱ বাবালৈকে কিহত আহিলা? অঁ তাৰপৰা জয় মাতা দিলে কিহত আহিলা? জয় মাতা দি। এয়া এতিয়া লাহে লাহে সন্ধিয়াই হৈছে। আমি মাৰ দৰ্শন আৰু বাবাৰ দৰ্শন সম্পূৰ্ণ কৰি ঘৰলৈ বুলি উভতিছোঁ, কিন্তু আইসকল আহিয়ে আছে। আৰু এয়া ছোৱালী এতিয়া দেউতাকৰ কাণত উঠিলে। এনেকৈয়ে আমি যাব লাগিব, তেতিয়াহ'লে গৈ থাকোঁ, আপোনালোকে চাই থাকক। এতিয়া আমি আহি পাই গ'লোহি আৰু যিহেতু ৰাতিয়ে হৈ গ'ল, গতিকে ৰুমলৈ যাবলৈ অটো বা গাড়ী কিবা ল'ব লাগিব। গতিকে আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ ভিডিঅ' আগলৈ চাব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল বটনটো টিপি থ'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পায়।